মানুহ মৰিও অমৰ হ'ব পাৰে। কেনেকৈ মৰিও অমৰ হয় এই ভিডিঅ'টো চালে সকলো বুজি পাব। সঁচাকৈ মানুহে যে কয় মৰিও অমৰ হয় বুলি, সঁচাকৈ জোনমণি ৰাভা আমাৰ মাজত মৰিও অমৰ হৈ ৰ'ল। কাৰণ চাওকচোন, সেইদিনালৈকৈ নাচি বাগি থকা ছোৱালীজনী আজি হঠাতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গুচি গ'ল। ভাবিলেই ভয় লাগে। ভাবিলেই ভয় লাগে। এনেকৈ আমাৰ মাজৰ পৰা এটা এটাকৈ প্ৰতিভাৱান থকা ল'ৰা ছোৱালীবিলাক আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈ আছে। সঁচাকৈ কি যে দুখ লগাৰ কথা, আচৰিত লাগে ভাবিলে। সঁচাকৈ এই ভিডিঅ'টো যদি কোনোবাই চাই আছে, সিহঁতৰ ঘৰ পৰিয়ালে, মানুহৰ মনৰ মাজত কি যে ঘটি আছিল কোনেনো খুজিব। সঁচাকৈ এনেকৈ আমাৰ মাজৰ পৰা জোনমণি ৰাভা নাইকিয়া হৈ যোৱাৰ কাৰণে আমি সঁচাকৈ বহুত দুখিত হৈ আছোঁ। আজিলৈকে চিবিআই তদন্তটো ওলাব পৰা নাই, সেই কোনেনো হত্যা কৰিলে। এজনী ছোৱালীয়ে 25,000 টকাৰে কিমান যে সপোন পুহি ৰাখিছে। এটা লেপটপ কিনিব, এখন কীবৰ্ড কিনিব, আৰু তাৰে কেইটামান বোলে আকৌ দুখীয়া মানুহকো সহায় কৰিব। সঁচাকৈ মনৰ মাজত বহি থকা কথাবিলাক এনেকৈয়ে কিছুমান ফূৰ্তি সময়ত মনৰ পৰা নিজেই বাহিৰ হৈ ওলাই গুচি যায়। সঁচাকৈ ইমান ফূৰ্তি মনে ছোৱালীজনীয়ে কৈ গৈছে যে মই 25,000 টকাৰে এটা লেপটপ কিনিম, এখন কীবৰ্ড কিনিম, আৰু তাৰ মাজৰ পৰাই দুখীয়া মানুহক কেইঘৰমানক সহায়ো কৰিম। বাহ বাহ, কিমান যে ধুনীয়া। 25,000 দি প্ৰথমতে একচুৱেলি মোৰ ফালৰ পৰা মই ভবা হিচাপে মই পোনপ্ৰথমে বিচাৰিম কেইজনমান দুখীয়া মানুহক অলপ সহায় কৰিবলৈ, যিখিনি পাৰোঁ। 25,000-ৰ পৰা গোটেইখিনি নহ'লেও অলপ পইচা মোৰ বাবেও কিবা কিবি ৰাখিম বুলি ভাবিছোঁ। এটা লেপটপ ল'ম বুলি ভাবিছোঁ, আৰু গানৰ বাবে এটা কীবৰ্ড ল'ম বুলি ভাবিছোঁ, আৰু বাকী অলপ দুখীয়া মানুহক অলপ সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু এইটো কেনেকে হ'ব পাৰে কওকচোন?